নমস্কাৰ আজি উৰুকা কাইলৈ ভোগালী বিহু আৰু আজি উৰুকাৰ প্ৰাকখনত আমি কি কৰিম সকলোখিনি আপোনালোকে চাই থাকক আজি পুৱাৰ পৰা উঠি সৰ্বপ্ৰথমে আমাৰ নিজৰ খোৱাৰ যোগাৰটো কৰি লৈছোঁ তাৰপিছত আমি এফালে যাম কলৈ যাম সকলোখিনি দেখুৱাম চ' লেটছ গ' আমি খোৱা বোৱা আৰম্ভ কৰোঁ তাৰপাছতে আকৌ লৈ যাম আপোনালোকক এজেগালৈ কলে যাম নহয় আমি মাছৰ বজাৰলৈ যাম কৈ দিয়া মাছৰ বজাৰলৈ যাম মাছ আনিবলৈ যাম মানে মানুহক অকণমান ছাৰপ্ৰাইজ দি ৰাখিছোঁ ক'ত যাম ৰাতিটো গ'লোৱে কালি আজি এটা বেলেগ সন্ধানত যাম আপোনালোকে চাই দিয়ক ভিডিঅ'টো আৰু আমি এয়া মাছ নিবলৈ পাই গ'লোহি বজাৰ আৰু দেখিছে বিভিন্ন ধৰণৰ প্ৰকাণ্ড মাছ ওলাইছে এতিয়া আমি কোনটো মাছ নিওঁ তাকে ভাবিছোঁ শেষত লৈ ল'লোঁ বাহু আৰু চিতল মাছ চিতল বুলি ক'লেতো আৰু মাঘৰ বিহু উৰুকাত খায়েই নহয় জানো আৰু ইয়াত দেখিছে ইমান ডাঙৰ মাছ ঘৰত কাটিবলৈ অসুবিধা হ'ব সেয়ে আমি কাটি ল'লোঁ মাছৰ বজাৰতে আৰু লগতে আজি ৰাতি আমাৰ হাঁহো আছে দেই চীনা হাঁহ আজি হাঁহে মাছে আৰু একদম চবেই মিলি খাম আৰু লগতে ভাবিছোঁ ব্ৰইলাৰো পুৰা যাওক নেকি ষ্টিকত আৰু সেয়ে ভাবিলোঁ পুৰি লওঁ জুইতে দেখিছে আপোনালোকে পুৰি লৈছোঁ আৰু লগতে সন্ধিয়াৰ চাহকাপ পৰিয়ালৰ সকলোৱে মিলি খাইছোঁ লগে ভাগে বহি জুই সেকি আৰু মই ষ্টিকত পুৰা সোমোৱাই আছোঁ মাংস সোমোৱাৰ পিছত এতিয়া পুৰি পেলাই আমি খাম আৰু লগতে আমাৰ জেঠাই দেখিছে পাচলি কাটি আছে ৰাতি আজি উৰুকাৰ খানাৰ বাবে যোগাৰ কৰি আছে আৰু এয়া চীনা হাঁহ লগতে এয়া মাছ ঢেৰ মাংস মাছ আজি খোৱাতহে জোৰ আৰু এয়া দেখিছে মাংস বনাই আছে আমাৰ ভিনদেউৱে বনাইছে মাংস এয়া হাঁহি একদম মাংস বনাই আছে কাৰণ ভাল হ'ব লাগিব ন যিহেতু সকলোৱে খাই পেলাই ক'ব লাগিব কেনেকুৱা হয় উৰুকা স্পেচিয়েল যিহেতু এয়া বনাই আছে জুইত বনালে যিটো সোৱাদটো অলপ ফুকীয়া হয় গেছতকৈ সেইকাৰণে জুইতে বনোৱা হৈছে আৰু শেষত এয়া দেখিছে আমাৰ খানা আজি উৰুকাৰ ৰেডি হৈ গ'ল তো নেক্সট ব্লগত আকৌ লগ পাম বাই বাই